নমস্কাৰ বন্ধুসকল, পুনৰ মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে এটা লাইট নবা হয়, নবা কোম্পানীৰ। তো ৰেগুলেটৰটো পকাই চাইছোঁ, দেখিছে কোনো ধৰণৰ ৰেছপন্স নাই। তো আকৌ এবাৰ পকাই চাইছোঁ, নাই। অফ অন কৰিছোঁ মানে নাই, কোনো ধৰণৰ ৰেছপন্স নাই। তো লাইটটো ভাল আছে নে নাই তাক চেক কৰিবৰ বাবে আমি চাৰ্জাৰ পইণ্ট এটা ল'ম, চাৰ্জাৰ পিন। তো প্ৰথমতে মোবাইলটো চাৰ্জ দি দেখাই দিছোঁ, দেখিছে চাৰ্জ লৈছে, মোবাইল অন হৈছে মানে চাৰ্জ নাছিলে মোবাইলটোত। দেখিছে চাৰ্জ লৈছে, সুন্দৰভাৱে চাৰ্জ লৈ আছে। এইবাৰ আমি লাইটটোত লগাই চাম। তো দেখিছে লাইটটোত কোনো ধৰণৰ ৰেছপন্স নাই, হয়তো ভিতৰত কিবা হৈ আছে, তো খুলিলে জানিম। তো আমি এতিয়া 4টা পইণ্টকে খুলিম। তো আহকচোন চাওঁ। তো খুলি হৈ গ'ল। খুলি হোৱাৰ পাছত দেখিলোঁ ভিতৰত ৱাৰ ছিগি আছে, মানে টানি দিলত ছিগি গ'ল। তো বেটেৰী কানেকশ্যনটো ছিগিলে আৰু কিবাটো এই ভিতৰত ছুইটছৰ কানেকশ্যনটো ছিগি আছে আৰু বৰ্ডখন বেয়া হৈ গ'ল। তো মই এইটো বৰ্ডৰ পৰা যিটো ছুইটছ আছে সেই ৰেগুলেটৰটো মই সলকাই মই তাক নতুনকৈ ইনষ্টল কৰিম। তো চাওক, মই সলকাই ল'লোঁ ছুইটছটো। তো এইবাৰ মই কানেকশ্যনটো চাই লৈছোঁ, দেখিছে মই যিডাল ৱাৰ মানে LED যিডাল ৱাৰে জ্বলাব, তো সেইটো মই বিচাৰি লৈছোঁ। বিচাৰি লৈ এতিয়া মই নতুনকৈ পুনৰ সংস্থাপন কৰিম ইয়াত। তো ছুইটছ মই লৈ লৈছোঁ, ছুইটছ দেখিছে, ছুইটছটো মই এতিয়া ইনষ্টল কৰিবলৈ চেষ্টা কৰিম তাত। তো ছুইচটো ফালি লৈছোঁ, একদম নতুন ছুইচ হয়, এই জাষ্ট আনিছোঁ অলপ আগত। তো ছুইচটোৰ ধৰিব পৰাকৈ আৰু ভালদৰে ৰাখি থাকিব পৰাকৈ আৰু ৰখি থাকিব পৰাকৈ একদম কাটি ল'ম এতিয়া আৰু। তো চাই থাকক, কাটি হৈ গ'ল। তো এইবাৰ ছুইচটো লগাই দিম। কাটি হৈ গ'ল। তো হৈ গ'ল কাটি লগাই, এতিয়া লগাম আৰু। তো কাটি তো এইবাৰ লগাই দিলোঁ, হৈ গ'ল লগোৱা। তো এতিয়া কানেকশ্যনসমূহ দিব লাগিব, অকল ছুইচটোতো লগাই থ'লে নহ'ব। তো এইবাৰ কানেকশ্যন দিবৰ বাবে মই সেই বেটেৰীটো বেয়া হ'ল। তো গতিকে মই পুনৰ তাত মোবাইলৰ এটা পুৰণা বেটেৰী লগাম, যিটো 2000 mAh হয় বেটেৰী। এইটো চেমচাং মোবাইলৰ বেটেৰী হয়। তো মই আঠা লগাই লৈছোঁ, গ্লুগন দি লৈছোঁ, যাতে হিলিব নোৱাৰে, হিলিলেও যাতে সৰি নপৰে। তো আঠা লগাই হৈ গ'ল। এইবাৰ মই LEDৰ পৰা যিডাল আহিছে পজিটিভ ৱাৰ, সেইডাল মই ছুইচৰ এটা মূৰত লগাই দিছোঁ। পজিটিভডাল লগাইছোঁ, নেগেটিভ নহয়, পজিটিভে লগাব লাগিব ছুইচত। তো গতিকে মই পজিটিভডাল লগাই লৈছোঁ। লগাই ল'লোঁ, হৈ গ'ল। আৰে হুলকি গ'ল। তো হৈ গ'ল লগাই ছুইচ। তো এইবাৰ আমি নেগেটিভ ৱাৰটো জইন কৰিব লাগিব। তো নেগেটিভ ৱাৰটো জইন কৰি লৈছোঁ, LED নেগেটিভ আৰু বেটেৰী নেগেটিভ। একদম চিম্পুলকৈ লগাইছোঁ, কোনো ধৰণৰ ইয়াত কেপাচিটৰ বা অন্যান্য কিবা ধৰণৰ কোনো ধৰণৰ নাই দিয়া, IC ডাইৰেক্ট লগাইছোঁ। বৰ্ডখনো আঁতৰাই দিলোঁ। তো হৈ গ'ল কানেকশ্যন। তো এতিয়া আমি লাইট জ্বলাব পৰা দিশত আগবাঢ়িব পাৰোঁ। তো চাওক, লাইট জ্বলিবই চাগে এতিয়া। চাওক কি সুন্দৰভাৱে জ্বলিছে। ৰাতি হ'লেতো কি সুন্দৰ পোহৰ দিব, আপোনালোকে নিজেই অনুধাৱন কৰক কেনেকুৱা ধৰণৰ পোহৰ দিব পাৰে। চাওক কি সুন্দৰভাৱে জ্বলিছে, দিনৰ ভাগতে ইমান ধুনীয়া জ্বলিছে। বিশেষকৈ LED লাইট তেনেকুৱা ধৰণেই হয়। LED লাইট খুব ভাল পোহৰ দিয়ে, কম ভল্টেজতে দিয়ে। আৰু দেখিছে মোবাইলৰ বেটেৰী 3.5 ভল্টৰ হয়। তো দেখিছে কিমান সুন্দৰ পোহৰ দিছে। তো অলপ ডেক'ৰেশ্যন কৰোঁ, তো বলক চাওঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে অশেষ বহুত ধন্যবাদ। তো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ন'টিফিকেশ্যনসমূহ সোনকালে পায়। আপোনালোকৰ বিশেষ এটি অনুৰোধ, এই ভিডিঅ'টো কেৱল জাষ্ট এডুকেশ্যনেল পাৰপ'জৰ বাবে বনোৱা হৈছে, কোনো ধৰণৰ অন্যান্য কাৰণত নহয়, জাষ্ট এডুকেশ্যনেল পাৰপ'জ।